হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু ইফালে চাব পাৰে মই আজি আহিছোঁ এজনী বাৰ বিয়া খাবলৈ। আৰু এইটো হৈছে বাৰ ৰিচিপশ্যন দৰাৰ ঘৰত। আৰু এটা বেলেগ ধৰণৰ ডেক'ৰেশ্যন আপোনালোকে চাব পাৰে। আৰু চাই কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব। এয়া চাওক, একদম গাঁৱলীয়া ধুনীয়াকৈ গাঁৱলীয়া পৰিৱেশটো দেখুওৱা হৈছে। আৰু এইটো হৈছে ইভিনিঙৰ ডেক'ৰেশ্যনটো, মানে কেনেকৈ লাইটবোৰ ফিট কৰিছে। ইয়াৰ ইভিনিঙৰ ভিউটো কিমান ধুনীয়া লাগিছে চাব পাৰে আপোনালোকে, একদম ইউনিক হয়। এয়া আমাৰ কইনাজনী বিউটিফুল, দৰা বৰ লাকি, গানটো আছে নহয় ঠিক তেনেদৰে। আৰু ইয়াৰ কাপোৰটো ডিজাইন কৰিছে আমাৰ বিকাশ দাদাই। কেনেকুৱা লাগিছে জনাব কাপোৰযোৰ আৰু কইনাজনী। আৰু মেকআপটো কৰিছে পপি বাইদেউ, আপোনালোকক লাগিলে কণ্টেক্ট কৰিব পাৰে। আৰু ৰেডি হৈ আমি ডেক'ৰেশ্যনৰ ভিতৰত আহি গৈছোঁ। এয়া বা আৰু এইফালে ভিডিঅ' আমাৰ দৰাজন, কেনেকুৱা লাগিছে জনাব। এয়া মই ধুনীয়াকৈ দেখাই দিছোঁ, দুজনী কি ধুনীয়া হাঁহি দি আছে। আৰু ইয়াৰ বেকগ্ৰাউণ্ডৰ মিউজিকটো শুনিছে নিশ্চয়, কি ধুনীয়াকৈ বাঁহী বজাই আছে। আমাৰ কালচাৰেল হয়, যিহেতু আমাৰ ভিডিঅ' ৰাভা হয়, তো ৰাভা কালচাৰেল ধুনীয়াকৈ মিউজিক দি আছে, শুনিব পাৰে আপোনালোকে। আৰু লাগিলে কণ্টেক্ট কৰিব পাৰে। এইফালে আমাৰ ফটোগ্ৰাফাৰে ফটো মাৰি আছে আৰু বাহঁতে মাত দি আছে। আৰু মই দেখাই দিছোঁ এবাৰ, চাওক। আৰু এইফালে বাঁহী বজোৱা গ্ৰুপটো আছে, চাব পাৰে। এয়া ধুনীয়াকৈ বজাই আছে তেওঁলোকে। এতিয়া যিহেতু ইমান মানুহ হুলস্থুল হৈ আছে, সেইকাৰণে মাজত যোৱা নাই বাৰু, শেষত মাতি দিব। চাওক, মানুহ হৈ আছে বহুত। আৰু তাৰপিছত আমি সকলোৱে ডান্সত লাগি গ'লোঁ। ইয়াত চাব পাৰে বাঁহী বজোৱা গ্ৰুপটোক মাজত লৈ আনি পূৰা একদম ধামাকা ডান্স কৰিলোঁ সকলোৱে মিলিজুলি। কইনা আৰু কইনাৰ বৌ, ভণ্টি, মই আৰু দৰাও নাছিলে অলপ, এতিয়া নাই বাৰু, অলপ পিছত দেখাই আছোঁ। ইফালে মই, ইফালে মোৰ ফ্ৰেণ্ড, আৰু ইফালে বৌ, পুৰা ডান্স। আমাৰ কইনাও পুৰা ডান্স কৰি আছে। বা আকৌ ৰাভা নহয়, কিন্তু ডান্স পুৰা জানে বায়ে। আৰু এইফালে ভিডিঅ' লাগি গৈছে ডান্সত। এয়া চাব পাৰে আমাৰ দৰা ধুনীয়াকৈ ডান্স কৰি আছে। যিহেতু ইমান ধুনীয়াকৈ বাঁহী বজাইছে, একদম ননচাকৈ থাকিব নোৱাৰি। এয়া ধুনীয়াকৈ তো এনেকৈ আমি ডান্স কৰি আছোঁ। আপোনালোকে জনাব কেনেকুৱা লাগিল বিয়াখন চাই। আৰু শেষত মই এটা ৰিলচ বনালোঁ, এয়া চাব পাৰে। दो नैन सितारे है चांद सा मुखड़ा, क्या कहना उसका आफरीन, दावत में जैसे हो शाही टुकड़ा, उसके जैसी न कोई नाज़नीन। আজিৰ ব্লগটো ইমানতে এৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে নিশ্চয় জনাব। আৰু ডেক'ৰেশ্যনটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আকৌ লগ পাম। আজিলৈ বাই বাই।